গ্ৰাম উদ্যোগ সংঘৰ অধীনত বিটিআৰ চৰকাৰৰ আহ্বানত কুমাৰীকাটা অঞ্চলত ইয়াত 152 সংখ্যক মহাত্মা গান্ধীৰ জন্ম জয়ন্তী ইয়াত অনুষ্ঠিত কৰা হৈছে। আৰু আজি ইয়াত যি মানে জাতিৰ পিতা মহাত্মা গান্ধীৰ 152 সংখ্যক যি জন্ম জয়ন্তী, এই জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বিটিআৰ চৰকাৰে অহিংসা দিৱস হিচাপে ইয়াত পালন কৰা হৈছে। দে আমি আটাই জানো যে জাতিৰ পিতা মহাত্মা গান্ধীয়ে যেতিয়া বিদেশ তথা ব্ৰিটিছৰ হাতৰ পৰা ভাৰতখন অহিংসা নীতিৰে স্বাধীন কৰিছিলে। আৰু হিচাপে আজিৰ তাৰিখত আমি ভাৰতবৰ্ষত যিহেতু আমি বসবাস কৰোঁ, ভাৰতবৰ্ষৰ নাগৰিক হিচাপে আমি সকলোৱে অহিংসা নীতিৰে আমি আগবাঢ়িব বিচাৰিছোঁ। আৰু এই হিচাপে নিশ্চয় আমি সকলোৱে জানে যে আজিৰ দিনত সমগ্ৰ বিশ্বতে অহিংসা দিৱস হিচাপে পালন কৰা হয়। আৰু আমি বিটিআৰ চৰকাৰৰ অধীনত আমি দেখিছোঁ যে বৰ্তমান সময়ত এই বিটিআৰ অঞ্চল এটা অহিংসা এটা অঞ্চল হওক। আৰু আমি দেখিছোঁ যে যোৱা 2020 চনৰ 27 জানুৱাৰীত যি বিটিআৰ একৰ্ড হ'ল, এই বিটিআৰ একৰ্ডৰ পিছত আমি দেখিছোঁ যে সমগ্ৰ যি 4খন জিলা তথা প্ৰস্তাৱিত যি বিটিআৰ, এই বিটিআৰ অঞ্চলত আগত যি এটা অপৰাধী যি সংখ্যা, এই অপৰাধী যি এটা সংখ্যা, এই অপৰাধী সংখ্যাটো আজিৰ তাৰিখত আমি সংখ্যাটো ইয়াত মানে নিম্নগামী হোৱাটো আমি দেখিছোঁ। এইটো সঁচাকৈ আমাৰ বিটিআৰ অঞ্চলবাসীৰ কাৰণে এটা খুব ভাল এটা খবৰ বুলি আমি ক'ব পাৰোঁ। আৰু নিশ্চয় বিটিআৰ চৰকাৰৰ যি এটা প্ৰয়াস, এই প্ৰয়াসত নিশ্চয় সেইটো এটা হ'বলৈ সক্ষম হৈছে। আৰু বিটিআৰ চৰকাৰৰ মই অধ্যক্ষ হিচাপে মই আজিৰ দিনত মই এইটোকে আমাৰ বিটিআৰবাসী তথা অসমবাসী, আমাৰ ভাৰতবাসী তথা সমগ্ৰ বিশ্বতে মই অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ মহাত্মা গান্ধীৰ যি অহিংসা নীতি, এই অহিংসা নীতিক আমি বিশ্বাসত ৰাখি, আস্থাত ৰাখি তেখেতৰ নীতি আৰু আদৰ্শ আগত লৈ আমি নিশ্চয় আগবাঢ়িব লাগিব। তেতিয়া আমি যি মানে মহাত্মা গান্ধীৰ যি এটা সপোনৰ যি এটা ভাৰত, এই ভাৰতটো আমি বাস্তৱ ভাৰতত পাবলৈ সক্ষম হ'ম। নাই, ইয়াতো কিছুমান মই যিখিনি দেখিছোঁ, ইয়াত যিখিনি পাৱা আৰু নাপাৱাৰ যি এটা অংক, এই অংকটো লৈহে আমি ইয়াত দেখিছোঁ। তো যে আমি দেখিছোঁ কিছুমান গৈছে আৰু আহিছে। তো মই এইটোৱে মানে তেখেতসকলক মই এইটোৱে অনুৰোধ জনাম। আৰু মই ইতিমধ্যে স্বাগতম জনাইছোঁ যিখিনি যুৱকসকলে আকৌ এবাৰ মানে হাতত অস্ত্ৰ লৈ জংঘললৈ গৈছিলে, তেখেতসকলে যি এটা ঘূৰি আহিছে, মই তেখেতসকলক স্বাগতম জনাইছোঁ। আৰু নিশ্চয় আমি সকলোৱে বুজি পাইছে যে আজিৰ সময়ত হিংসা নীতিৰে কোনো এটা সমস্যা সমাধান কৰিব নোৱাৰে। আমি অহিংসা নীতিৰে আলাপ আলোচনাৰে সমস্যাবিলাক আমি সমাধান কৰিব লাগিব। আৰু শান্তি থাকিলে অঞ্চলটো উন্নয়ন হ'ব, আৰু সেইটোৱে আমি বিচাৰিছোঁ। গান্ধী জয়ন্তী, আমাৰ জাতীয় পিতা মহাত্মা গান্ধীৰ জন্ম দিৱস আমি বিটিআৰ চৰকাৰৰ পৰা আমি পাতিছোঁ। ইয়াত মানে নাগৰিজুলি কুমৰিকাটাত আমাৰ এই উৎসৱটো হৈছে, আমাৰ অনুষ্ঠানটো। তো ইয়াত আমাৰ এমসকল আহিছিলে। আমাৰ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ছাৰ বিশেষ কাৰণত উপস্থিত হোৱা নোহোৱাৰ কাৰণে আমাক মানে ইয়াত পঠালে। এম 3জন আমি উপস্থিত আছোঁ, MCLA সকল আছিলে। তো এটাই উদ্দেশ্য, আমি এই অনুষ্ঠানটো পতাৰ কাৰণটো হ'ল আমাৰ BTC অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠী আছে। ইয়াত বড়ো আছে, অসমীয়া আছে, ৰাভা আছে, শৰণী আছে, মাইনৰিটি আছে, বিভিন্ন জাতিৰ জনগোষ্ঠী ইয়াত আছে। যাতে আমি জাতিৰ পিতা মহাত্মা গান্ধীৰ যি গুণৰাজি কৰ্মৰাজিৰ কথা আলোচনা বিলোচনা কৰিছোঁ। যাতে মহাত্মা গান্ধীৰ যি গুণৰাজি কৰ্মৰাজি যাতে ৰাইজৰ ওচৰলৈ লৈ যায়, যাতে শান্তি প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ আদৰ্শ আমি সব ৰাইজৰ মানে আদৰ্শটো মেছেজটো দিব পাৰে, এই উদ্দেশ্য লৈ আজি কুমৰিকাটাত মানে জাতীয় পিতা মহাত্মা গান্ধীৰ জন্ম দিৱস পতা হৈছে। লগতে ইয়াত মানে কিছু কাৰ্যসূচী সাংস্কৃতিক আমাৰ ধৰ্ম অনুষ্ঠান, এনেকুৱা গান্ধী ভজন এনেকুৱা অনুষ্ঠান পতা হৈছে। গোটাইবোৰ অনুষ্ঠান ভালদৰে মানে হৈ গৈছে। বৰ্তমান জনাব বিচাৰিছোঁ, দুৰ্গা পূজা সকলোৰে জাতি জনগোষ্ঠীয়ে প্ৰত্যেকবাৰেই দুৰ্গা পূজা কৰিছিলে, কিন্তু কৰোণা মহামাৰীৰ কাৰণে দুৰ্গা পূজা কিছু মানে যোৱা বছৰৰ মানে কৰিব পৰা নাছিল। এইবাৰ সীমিত এটা মানে গাইডলাইন মতে মানে হিচাপে দুৰ্গা পূজা পাতাৰ কাৰণে চৰকাৰৰ পৰা নিৰ্দেশ দিছে। মই ভাবোঁ মানে কৰোণা মহামাৰীৰ যি গাইডলাইন মতে আমাৰ চৰকাৰৰ যি নিৰ্দেশ,
এইখিনি মানি দুৰ্গা পূজা এইবাৰ পাতিব। তো সকলো ৰাইজক এই দুৰ্গা পূজা শুভেচ্ছা জনাইছোঁ। আজি আমি নথৈ আনন্দিত যে আজি গান্ধী জয়ন্তী প্ৰগ্ৰাম আৰু লগতে নন ভাইলেন্স অহিংসা দিৱস পালন কৰিবলৈ সক্ষম হ'লোঁ। ইয়াত কুমাৰিকাটাবাসী ৰাইজে সহায় সহযোগিতা আগবঢ়ালে আৰু লগতে আমাৰ তামোলপুৰ আঞ্চলিক গ্ৰামদান সংঘই আমাক এটা স্থান দিলে। এইখন প্ৰগ্ৰাম অৰ্গেনাইজ কৰিবলৈ তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। কিন্তু মই ক'ব বিচাৰিছোঁ আজিৰ এইখন তাৰিখত যে প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতৰ ইচ্ছা আছিল যে এইখন প্ৰগ্ৰামত নিজে উপস্থিত থাকিব, কিন্তু আমাৰ মহামান্য ৰাজ্যপাল ওদালগুৰিত উপস্থিত হোৱাৰ কাৰণে তাতে তেখেতক যাব লগা হৈ গ'ল। যিয়ে নহওক তেখেতে এইখন দিনক বিশেষ গুৰুত্ব দিয়ে, কাৰণ তেখেতেও গান্ধীয়ান ফিলচফি বা গান্ধীয়ান যিটো আইডিঅ'লজি সেইটো ফ'ল' কৰে বা ভাল পায়। আৰু সেইকাৰণে আমি চাইছোঁ যে এই যিটো বিটিআৰ চুক্তি যিটো হৈ গ'ল, তৃতীয় বিটিআৰ চুক্তি যিটো হৈ গ'ল, শান্তি চুক্তি যিটো হৈ গ'ল, সেইখনত তেখেতে নেতৃত্ব দিব পাৰিলে আৰু সক্ষম হ'ল। আৰু আজি বিটিআৰত যিটো আমি অস্ত্ৰৰ ঝনঝননি চাইছিলোঁ, ইয়াত এটা হিংসাৰ পৰিৱেশ চাইছিলোঁ, সেইটো আমি আজিৰ তাৰিখত চাবলৈ পালোঁ যে পৰ্যায়ক্ৰমে কমি আহিছে। ইয়াত এতিয়া তেনেকুৱা আগৰ দৰে পৰিৱেশ নাই আৰু সকলোৱে যিটো ভয় ভাৱ আছিলে, মনত শংকিত হৈ আছিলে, সেইটো কমি আহিছে আৰু এতিয়া ভাল এটা পৰিৱেশ পাই আছোঁ। আৰু সেইটোৱে আজিৰ তাৰিখত আমি মেছেজ কনভে কৰিব বিচাৰিছোঁ যে এইটোত আমাৰ সকলো ৰাইজৰ সহায় সহযোগিতা লাগিব। আমি যদি অহিংসাৰ পথত চলোঁ, আগুৱাই যাওঁ, নিশ্চিতভাৱে আমাৰ এইখন অঞ্চল এটা শান্তিৰ পৰিৱেশ আহিব। আৰু ইয়াত যিটো উন্নতি ইমান দিনৰ পৰা আমি বঞ্চিত হৈ আছোঁ বিভিন্ন জাতি জনগোষ্ঠী, তেতিয়াহে সম্ভৱ হ'ব যেতিয়া শান্তি এটা পৰিৱেশ আহে। আৰু সেইকাৰণে আমাৰ এইখন চৰকাৰে আমি চেষ্টা কৰি আছোঁ যাতে ইয়াত শান্তিৰ পৰিৱেশ যাতে বনাই ৰাখিব পাৰোঁ। আৰু সেইকাৰণে আপোনালোকে চাইছে যে আমাৰ NDFB সকলৰ জৰিয়তে শান্তি চুক্তি হোৱাৰ পিছতো কেইজনমান যুৱকে আকৌ জংঘলত ঘূৰি গৈছিলে NLFB হিচাপে, কিন্তু চৰকাৰে আকৌ চেষ্টা কৰাৰ পিছত তেখেতসকল আকৌ মূল সুঁতিত ঘূৰি আহিলে। তাৰ পিছে আমি চাইছোঁ যে ULB বুলি আৰু এটা সংগঠন, তেখেতসকলেও কৈছিলে যে আমি অক্টোবৰত এটা ৱাৰ্ণিঙো দিছিলে যে বিভিন্ন জেগাত তেনেকুৱা হিংসাৰ পৰিৱেশ এটা গঢ়ি তুলিব বা বম ব্লাষ্টিং হ'ব বা তেনেকুৱা ধৰণৰ হিংসাৰ পৰিৱেশ হ'ব। কিন্তু আজি চৰকাৰৰ প্ৰচেষ্টাত, বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, লগতে আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি আকৌ চালোঁ যে আমি আকৌ সক্ষম হ'লোঁ তেখেতসকলকো মূল সুঁতিত ঘূৰাই আনিবলৈ। তো এইটোৱে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে এইখন চৰকাৰ ইয়াত যাতে শান্তিত সকলোৱে থাকিব পাৰে আৰু আমি যাতে পিচ এণ্ড হাৰমনি যাতে আমি প্ৰমোট কৰিব পাৰোঁ, সকলো জাতি জনগোষ্ঠীৰ মাজত ভাল ভাতৃত্ববোধ যাতে থাকে, আমাৰ যাতে এটা ভাল পৰিৱেশ থাকে, সেইটোৰ কাৰণে এই চৰকাৰে চেষ্টা কৰি আছে আৰু আমি চেষ্টা কৰি যাম। আৰু আমি আশাবাদী যে নিশ্চিতভাৱে এটা ভাল পৰিৱেশ, শান্তিৰ পৰিৱেশ গঢ়িবলৈ আমি সক্ষম হ'ম।